স্বাগতম জানাইছো সকলোকে আমাৰ ইউটিউব চেনেল মাশা টক্সলৈ। আজি আমি আলোচনা কৰিম কেনেকৈ ৰিমছ এপ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ফেচ এনৰোলমেণ্ট কৰা হয়। প্ৰথমতে মোবাইলৰ ডাটা অন কৰি ৰিমছ এপটো খুলি লওক। তাৰপিছত ষ্টুডেণ্ট এনৰোলমেণ্ট অপশ্যনত গৈ যি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফেচ এনৰোল কৰিব বিচাৰে সেই শ্ৰেণীটো বাছনি কৰক। তাৰপিছত শ্ৰেণীত থকা ছাত্ৰ-ছাত্ৰীৰ নামৰ পৰা যি ছাত্ৰৰ নামত আপুনি ফেচ এনৰোল কৰিব বিচাৰে সেই ছাত্ৰৰ নামটো বাছনি কৰি ওপৰত ছাত্ৰগৰাকীৰ আধাৰ কাৰ্ড নাইবা স্কুলৰ পৰা প্ৰদান কৰা আইডি কাৰ্ডৰ এখন ফটো কেপচাৰ কৰি লওক। ওচৰতে অহা টিক মাৰ্ক অপশ্যনটোত ক্লিক কৰি ফটোটো ছেভ কৰি লওক। আধাৰ ডিটেইলছ বা আইডি কাৰ্ডৰ ফটো কেপচাৰ কৰাৰ পাছত ছেভ ডিটেইলছ অপশ্যনত টিপাৰ লগে লগে কেমেৰা খোল খাব আৰু তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ফটো এনৰোল কৰিব লাগিব, ফেচ এনৰোল কৰিব লাগিব। আৰু ফেচ এনৰোল কৰিবলৈ হ'লে এই ঘূৰণীয়া বৃত্তৰ মাজতে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মুখমণ্ডলখন ৰাখিব আৰু তেওঁৰ চকু দুটা লাহে লাহে টিপি থাকিবলৈ পৰামৰ্শ দিব। যেতিয়া বৃত্তৰ চাৰিওফালটো সেউজীয়া হোৱাৰ লগে লগে মুখমণ্ডলত স্পৰ্শ কৰিব, পপ আপ নটিফিকেশ্যন অহাৰ লগে লগে অ'কে কৰিব আৰু ফেচ আইডি ছেভ হ'ব। ওৱান ৰেকৰ্ড ক্লিক চিগনেচাৰত টাচ কৰি দিব আৰু ফটোখন সম্পূৰ্ণভাৱে ছেভ হৈ যাব ছাৰ্ভাৰৰ লগত। পিছত আপুনি দেখিব পাৰিব এনৰোলমেণ্ট কেপচাৰ ছাকচেছফুলি বুলি দেখাব আৰু ছাত্ৰগৰাকীৰ নামৰ লগত ফটোখন যুক্ত হ'ব। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ সৈতে যুক্ত হওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।